জিন্দাবাদ নির্মাণ শ্রমিক ইউনিয়ন জিন্দাবাদ নির্মাণ শ্রমিক ইউনিয়ন জিন্দাবাদ আমাদের দাবি মানতে হবে আমাদের দাবি মানতে হবে বৃত্তি মানে তেওঁলোকে যদি ডক্টৰ ইঞ্জিনিয়াৰ পঢ়ে তেতিয়াও বৃত্তি দিয়াৰ ব্যৱস্থা কৰা হৈছিলে কোনোবা শ্ৰমিকৰ যদি মৃত্যু হয় তাৰ কাৰণে এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছিলে দুৰ্ঘটনাত আহত হ'লে তাৰ কাৰণে সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছিলে এনেকৈ অজস্ৰ আঁচনি ঘোষণা কৰা হৈছিলে কিন্তু আমি দেখিবলৈ পাইছোঁ এই আঁচনিসমূহ যথাযথভাৱে আজি ৰূপায়ণ কৰা নাই আজি নিৰ্মাণ শ্ৰমিক কল্যাণ বৰ্ডৰ যি পুঁজি এই পুঁজি অন্য কামত ব্যৱহাৰ কৰা হৈছে সেইকাৰণে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে অনাদায় পেঞ্চনসমূহ আদায় দিব লাগে মাহে মাহে পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে আজি জাপ জাপ দি শিক্ষাবৃত্তিৰ কাৰণে আবেদন পত্ৰ পৰি আছে এই আবেদন পত্ৰসমূহ সোনকালে মীমাংসা কৰিব লাগে তাৰোপৰি ফেমিলি পেঞ্চন চালু কৰিব লাগে চিকিৎসা সাহায্যৰ ক্ষেত্ৰত যিটো কাৰবাৰ চলি আছে বন্ধ কৰিছে এইটো সোনকালে আৰম্ভ কৰিব লাগে সোনকালে দিয়াৰ ব্যৱস্থা কৰিব লাগে দুৰ্ঘটনাত যিবিলাক পতিত হৈছে সেই শ্ৰমিকৰ অনাদায় আদায় দিব লাগে গতিকে আমি যিখিনি আমাৰ ন্যায়সংগত দাবী কাৰণ নিৰ্মাণ শ্ৰমিক কল্যাণ বৰ্ড হৈছে আমাৰ শ্ৰমিকৰ বৰ্ড ইয়াত চৰকাৰৰ কোনো এখতিয়াৰ নাই চৰকাৰৰ ইয়াত পুঁজি নাই এই পুঁজিটো হৈছে চেছ কালেকশ্যনৰ জৰিয়তে আমি শেহতীয়াভাৱে দেখিছোঁ যে চেছ কালেকশ্যনৰ ক্ষেত্ৰতো চৰম মানে দুৰ্নীতি কৰা হৈছে চেছ কালেকশ্যন সঠিকমতে হোৱা নাই আৰু এই হিচাপবিলাক ৰাজহুৱা কৰিব লাগে আজি নিৰ্মাণ শ্ৰমিক কল্যাণ বৰ্ডত যিমান টকা পইচা আছে ক'ত খৰচ কৰিছে সেইটো ৰাজহুৱা কৰিব লাগে আমি এইকাৰণে শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী জনাইছোঁ এই দাবীত আমি অসমৰ শ্ৰম আয়ুক্তক আমি স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ আহিছোঁ গতিকে ইয়াত আজি স্মাৰকপত্ৰ প্ৰদানৰ পিছত যদি আমাৰ সমস্যাবিলাক সমাধান নকৰে তেতিয়াহ'লে আমি ৰাজ্যজুৰি বৃহত্তৰ আন্দোলন আমি গঢ়ি তুলিম